হাই হেল্ল' অকণ কি হিৰো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া ক'ত আছোঁ আপোনালোকে গম পাইছেনে পোৱা নাই? চাওক হৈছে ক'ত আছোঁ মই, ক'ত আছোঁ কমেণ্ট কৰি জনাব। মই আছোঁ এতিয়া সংকোচ নদীৰ পাৰত। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ, চাওক এই যে খোজকাঢ়ি গৈ আছোঁ এতিয়া। এই ইয়াতে যাম। অ' মাই গড, মোৰ পেন ভিজিল, হেক ভিজি চেছ। ইমান ডাঙৰ পানী, বতৰটো ইমান বেয়া। এই 2-3 দিনৰ ভিতৰত ইমান বতৰটো খাৰাপ হৈ আছে, একো ভিডিঅ' বনাব পৰা নাই, একে বাহিৰত ওলাব পৰা নাই। একেলে ধেৰাতছে বৰষুণ মাৰিছে, বৰষুণ দি আছে কিমান বৰষুণ আছে ওপৰত, দি আছে মাৰি আছে একবাৰে। মই এতিয়া আছোঁ ক'ত আপোনালোকে চাই লওক, জংঘলৰ মাজত কোনো মানুহ থানুহ নাই। ইয়াত আছে গৰু, তাত আছিল গৰু, ইয়াত আছোঁ মই, মানুহ নাই একো, অকলে গৈ আছোঁ। চাই লওক কিমান ঘৰত থাকিম, ইমান বৰষুণ মাৰি আছে। অলপ এতিয়া কমিছে, চাফা হৈছে এতিয়া অলপ আমাৰ গাঁৱৰ ওচৰত কল বাগানত কল খাব আহিছোঁ এতিয়া। টেষ্টি আছে, পকা কল অ' মাই গড, পুৰা খাই আছোঁ পেট ভৰ্তি কৰি, টেষ্টি খাই আছোঁ। আপোনালোকে খাব নেকি? কল খাই হ'ল হাতী সমান বল। এতিয়া আমাৰ মাংকি ডেন্স ষ্টাৰ্ট। মই এতিয়া আছোঁ কল বাগানৰ মাজত, চাৰিওপিনে কল বাগান। আৰু আমাৰ মাংকি ডেন্স কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব নাপাহৰিব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, 3 লাইন পাইবা।